গাইজ আমি আজি পণ্ডিচেৰী পাই গ'লোঁ আহি গোটেই ৰাতিটো ট্ৰেভেল কৰিলোঁ বাছত 12 ঘণ্টা পুৰাপুৰি 12 ঘণ্টা লাগিছে 8টা বজাত উঠিছিলোঁ এতিয়া 8টা কিবাখিনি হ'ল আহি পুৰাপুৰি 12 ঘণ্টা বাছত ট্ৰেভেল কৰিলোঁ এতিয়া আমি হোটেল বিচাৰি আছোঁ হোটেল ৰুম চাওঁ গাইজ হোটেল ৰুম লৈ ল'লোঁ আজি আমি বিচৰ ওচৰতে লৈ লৈছোঁ ইয়াতে এতিয়া আমি অলপ শুই যাওঁ গোটেই ৰাতিটো আজি ঘুমাব পৰা নাই বাছত আহি আছোঁ সেইকাৰণে এতিয়া শুই যাম গাইজ আমি এতিয়া কিবা খাই আহোঁ ৰুমৰ পৰা ওলালোঁ গা পা ধুই ৰাতিৰ পৰা একো খোৱা নাই কালিয়ে খোৱা সেইকাৰণে কিবা খাই আহোঁ হেভি খানা এটা এনে ৰাতি এনে ফুৰিব ওলাই আহিলোঁ ইয়াতে পণ্ডিচেৰী বিচৰ ওচৰত এইটো বাপুজীৰ ষ্টেচু এটা আছে আন্ধাৰত ইমান ভালকৈ দেখা নাপায় ইফালে ক'লা মূৰ্তিটো ক'লা অলপ সেইকাৰণে ভালকৈ দেখা নাপায় হাই গাইজ আজি পুৱাই উঠি আমি ট্ৰেইনৰ টিকট কাটিব গ'লোঁ কিন্তু ট্ৰেইনৰ টিকট নাপালোৱে মানে ইয়াতে এভেইলেবল নাই বুলি কৈছে আজি আকৌ একদিন আমাৰ লছ যাব আজি এনে কালিৰে আকৌ আমি চেন্নাইত যাম চেন্নাইৰ পৰা আকৌ টিকট কাটিবলৈ চাম কি হয় দেখা যাব আৰু এতিয়া আমি ইয়াতে বাইক ৰেণ্টত লৈ আছোঁ বাইক ৰেণ্টত লওঁ লৈ ইয়াৰ এনে অলপ ঘূৰোঁ কিবা খোৱাই নাই পুৱাৰ পৰা এতিয়া কিবা খাই লওঁ এতিয়া 11টা বাজি গ'ল কিবা এটা খাই লওঁ আমি গাড়ী ৰেণ্টত লৈ ল'লোঁ লৈ লোৱাৰ পিছত আমি এনেই এতিয়া খানাটো খাই লওঁ বিৰিয়ানী দিছোঁ অৰ্ডাৰ আহি পেলাই এয়া খাই লৈ এতিয়া ফুৰিবলৈ যাম আমি এতিয়া পেৰাডাইজ বিচত যাবৰ কাৰণে আহিছোঁ এয়া এইফালে টিকেট কাটি আছে আমাৰ মানুহসকলে এইফালে এইটো দেখিছে সাগৰৰ পৰা কাটি অহা এটা তাৰমানে বিল টাইপ আৰু ইয়াৰ পৰা লৈ যাব আমাক বোটেৰে লৈ যাব সাগৰৰ তাতে বিচলৈ লৈ যাব চাই থাকক ভিডিঅ'টো আমি এতিয়া বোটত যাম কোনখনত যায় এইখনত যাম কিজানি এইখনত যাম লাইফ জেকেট পিন্ধি ল'লোঁ এইটো গোটেইকেইটা লাইফ জেকেট পিন্ধি ল'লোঁ যাম আৰু বৰ্তমান এতিয়া পেৰাডাইজ বিচত পাই গ'লোঁ আহি ৱেলকাম টু পেৰাডাইজ বিচ
আমি ওলালো এতিয়া আকৌ ঘূৰি যাম গাইজ এতিয়া আমি বিচৰ পৰা আহিলোঁ এতিয়া আমি যাম অৰ'ভেলিলৈ যাম ইয়াৰ পৰা 20 কিলোমিটাৰমান হ'ব আমি এতিয়া ইয়াৰ পৰা লৈ যাম চাই থাকক এয়া ফাইনেলি আমি অৰ'ভেলি পালোঁ আহি এতিয়া অৰ'ভেলিত আমি মাতৃ মন্দিৰলৈ যাম এতিয়া এই অৰ'ভেলিখন হৈছে এখন এক্সপেৰিমেণ্টেল এৰিয়া ছাৰ অৰবিন্দ বুলি লোক এজনে মানে এক্সপেৰিমেণ্ট এটা কৰিছিল যে কোনো ৰিলিজন নোহোৱাকৈ হাই কাজিয়া নোহোৱাকৈ এখন জাগা এটা প্ৰস্তুত কৰিবৰ কাৰণে এক্সপেৰিমেণ্ট এটা কৰিছিল তাৰপিছত মীৰা আলফাজা বুলি লোক এজন আহিল আকৌ তেওঁ এই যিখিনি কথা এই কথাখিনি গভৰ্ণমেণ্টৰ ওচৰত ৰাখিলে গভৰ্ণমেণ্টৰ পৰা পাৰ্মিশ্যন পালে পোৱাৰ পৰা এতিয়া তাৰমানে এনেকৈ চলি আহি আছে আৰু ইয়াতে গোটেই ৱৰ্ল্ডৰ মানুহবোৰ আহি থাকিব পাৰে মানে কোনো ৰিলিজনৰ কথা নাই ইয়াতে একো নাই ৰিলিজন নামানে তাৰমানে ইয়াতে কোনো সকলো এক হৈ তাৰমানে হাই কাজিয়া নোহোৱাকৈ থাকে বহুত পিচফুল জেগা আৰু বাহিৰৰ দেশৰ লগত ইমান টাৰ্মছ নাথাকে আৰু ইয়াত থকা মানুহবোৰে অৰ'ভিলেতে কাম কৰে কৰি ইয়াৰ পৰাই টকা অৰ্জন কৰে বহুতো টকা অৰ্জন নকৰে সকলোৰে সমান থাকে চেলাৰী বৰ বিশেষ নাজানো বাৰু মই হ'লেও 12,000 মান হয় নেকি আৰু এই অৰ'ভেলিখন 1968ৰ 28 ফেব্ৰুৱাৰীত ইনগ্ৰেশ্যন হৈছিল এই গাছডাল চাওকচোন গাইছ বেলেগ ধৰণৰ এডাল গাছৰ পৰা আকৌ সিয়াৰ আহি পুৰা গজি গৈছে বহুত গৈছে নহয় বহুত ডাঙৰ গাছ এইটোলৈ আহি দিছিলোঁ এইকেইটা চাওক গাইছ কাম কৰি আছে কিজানি এই যিটো গোল্ডেন কালাৰ আপোনালোকে দেখি আছে এইটোৱে হৈছে মাতৃ মন্দিৰ আৰু ইয়াতে কোনো ধৰণৰ ধৰ্মৰ কাৰণে সেৱা কৰা প্ৰাৰ্থনা কৰা তেনেকুৱা নহয় ইয়াতে অকল মেডিটেশ্যন হয় এতিয়া বাৰু বন্ধ হৈ আছে এইটো আৰু মই যে কৈছিলোঁ ইয়াতে ইয়াৰ মানুহবিলাকে কাম কৰে সেই তাতে চাওক সকলোৱে একেলগে মিলি কাম কৰি আছে কোনো ধৰ্মৰ কথা নাই একো নাই সকলোৱে একেলগে কাম কৰি আছে আৰু এইখন হৈছে ফেক্টছ এণ্ড ফিগাৰ ইয়াতে কিমান পপুলেশ্যন আছে কিমান এডুকেশ্যনৰ কাৰণে স্কুল আছে হেল্থ কেয়াৰ আছে তাৰে ফিগাৰটো দিয়া আছে আপোনালোকে পজ কৰি পঢ়ি ল'ব আৰু এতিয়া আমি ইয়াৰ পৰা যাওঁ একেবাৰে আপোনালোকক কালি লগ পাই আছোঁ এই ফাইনেলি আমি টিকেট পালোঁ টিকেট দিয়া কিন্তু এটা টিকেটত কিমান 2700 এজনৰ কাৰণে 2700 টিকেটত লৈছে আমাৰ তৎকাল টিকেট আৰু এতিয়া আমি ইয়াৰ পৰা উৰিষ্যাৰ কাৰণে টিকেট কাটিছোঁ কালি যাম উৰিষ্যা এতিয়া চেন্নাইলৈ যাওঁ চেন্নাইৰ পৰা ট্ৰেইন আছে আমাৰ টিকেটখিনি কাটি ল'লোঁ যোৱাকালিয়ে কাটিব আহিছিলোঁ যোৱাকালি টিকেট নাপালোঁ সেইকাৰণে একদিন আমাৰ লছ হৈ গ'ল মিছামিছি পেচাব বৰবাদ গাইছ আমি এতিয়া হোটেলৰ পৰা ওলাই এতিয়া পণ্ডিচেৰী বাছ ষ্টেচনত আছোঁ ইয়াৰ পৰা আমি এতিয়া চেন্নাইলৈ যাম আজি চেন্নাইত থাকিম চেন্নাইত যিহেতু ভালদৰে থকা হোৱাই নাছিল আমাৰ চেন্নাইত থাকি কালি 7টা বজাত ট্ৰেইন আছে কালি ওলাই যাব লাগিব আৰু উৰিষ্যালৈ এতিয়া আমি যাওঁ চেন্নাইলৈ বাছ ষ্টেচনৰ পৰা নামিলোঁ আমি এতিয়া আকৌ মেট্ৰ'লৈ যাই আছোঁ এতিয়া মেট্ৰ'ৰ পৰা আমি আকৌ এতিয়া চেন্নাই চেণ্ট্ৰেললৈ যাম আমি চেন্নাই চেণ্ট্ৰেলত ৰুম লৈ ল'লোঁ তাৰ পৰা এনেই আমি টি বাজাৰৰ ফালে অলপ ওলাই আহিলোঁ ইয়াতে বহুত ডাঙৰ মাৰ্কেট এৰিয়া টি বাজাৰখন ইয়াতে এনেই অলপ সময় ঘূৰোঁ আমি টি বাজাৰৰ পৰা এতিয়া এই মেৰিনা বিচত আহিছোঁ মেৰিনা বিচত থাকি এতিয়া আমাৰ ট্ৰেইনৰ কাৰণে যাম আৰু অলপ সময় ইয়াতে থাকোঁ আহিছোঁ যেতিয়া ইয়াতে অলপ খাই যাওঁ
গাইছ ফাইনেলি আমি বাছি আহিলোঁ মেৰিনা বিচৰ পৰা এনেকুৱা বৰষুণত তাৰমানে আমি জিকি গৈছে গাছ চাছ মেৰিনা বিচৰ ছাইডৰ যিবোৰ গাছ চাছ আছে গাছ ভাঙি গৈছে দোকান চোকান উলটি গৈছে কিবাকৈ বাছি আহিছোঁ তাৰ পৰা অটো এখন লৈ পেলাই আমি এতিয়া ৰুমত আহিছোঁ এতিয়া ট্ৰেইন বা কি হয় চাওঁ যায় ট্ৰেইন ষ্টেচনত যায় চব ছিগি গৈছে আমি এতিয়া ট্ৰেইন ষ্টেচনলৈ যাওঁ অলপ গা পা ধুই লৈ যাওঁ গাইছ ট্ৰেইন ষ্টেচনৰ ভিতৰত সোমাই গ'লোঁ আমি বহুত ডাঙৰ ট্ৰেইন ষ্টেচন ইয়াৰ পৰা আমি এতিয়া উৰিষ্যা যাম একো খোৱাই নাই ইয়াতে কিবা খাব পাই নেকি চাই লওঁ ৰ'বচোন ইয়াতে খাই আমাৰ 8:30 ট্ৰেইন আছে 8:30 উঠিব লাগিব আৰু এতিয়া ট্ৰেইন ষ্টেচনতে আছোঁ মোৰ চিট বেলেগ ডবাত দিছে মোক একাষৰীয়া কৰিছে গাইজ ফাইনেলি আমি ক্ষুদ্ৰ ৰোগ জনচঙত নামিলোঁ এতিয়া ইয়াৰ পৰা আমাৰ মিণ্টু লোককেইজনে ল'ব আহিছে নেকি তাকে বিচাৰি যাই আছোঁ এতিয়া পালোঁ এতিয়া আমি অটোত যাম আমি এতিয়া অটোত যাই আছোঁ অটো মেন লগ পাই পেলাই আগত গ'ল স্কুটিত ট্ৰেইনত একো খাই অহা নাছিলোঁ সেইকাৰণে ইয়াতে কিবা এটা খাই লওঁ আমি গাইছ আমি অটোৰ পৰা এতিয়া নামিলোঁ পিছফালৰ গেটেৰে সোমাইছোঁ আমি আগফালে কিবা ৰাস্তা কিবা হৈছে নেকি নে কিবা ওচৰ কিজানি ইফালে শ্বৰ্টকাট কৰি আহিছে পিছফালে আহিলোঁ আমি কালি আমি ইয়াতে আহি ৰৈছিলোঁ এতিয়া ইয়াৰ পৰা আমি পুৰি যাম ওলাওঁতে অলপ দেৰি হৈ গ'ল গা পা ধুই ল'লোঁ এতিয়া আমি পুৰি যাম বলেৰোত যাম এই বলেৰোত যাম আমি বলেৰো ভাড়া কৰিলোঁ একদম গাঁৱৰ এৰিয়া আৰু হাই ইয়াতে বি আছোঁ তো গেলা অকল মালিগাঁও নহয় ইয়াতো যাম হয় চাওক মিণ্টু দা মিণ্টু দা ঘুমাই আছে নেকি মিণ্টু দা ভিতৰত গাড়ী এলাও নাই বোলে ইয়াতে পাৰ্কিং আছে ইয়াতে পাৰ্ক কৰিলে আৰু পাৰ্ক কৰাৰ ওচৰত এইখিনি চাওক এটা ধুনীয়া পুখুৰী এটা আছে এইটো পুখুৰী এইটো মন্দিৰ চাগে পুৰীৰ ওচৰতে এয়া পুৰীয়ে হয় ওচৰ মানে পুৰীয়ে হয় পুৰীৰ জগন্নাথ টেম্পলত অলপ যাব লাগিব আৰু 1 কিলোমিটাৰ খোজকাঢ়ি যাম আমি এইখিনি ইয়াতে সোমাবলৈ এনেকৈ আজিকালি কৰোণাৰ কাৰণে চেকিং হৈ আছে আপোনাৰ ডাবল ভেকচিনেটেড চাৰ্টিফিকেট লাগিব আৰু আপোনাৰ এখন ID প্ৰুফ লাগিব ইয়াত সোমাবৰ কাৰণে সেইখন দেখাৰ পিছতহে আপোনালোকক সোমাব দিব ইয়াত আৰু চেণ্ডেল আৰু মোবাইল চবাইল চব ইয়াতে থৈ যাব লাগিব ইয়াত সোমাই এটা লকাৰ আছে লকাৰত থৈ যাব লাগিব ইয়াতে এনেকুৱা লাইন আমি ইয়াতে এতিয়া চেণ্ডেল মোবাইল চবাইল চব থ'ব লাগিব ইয়াতে বেগত সোমাই থ'ব লাগিব আমাৰ নাম্বাৰত এই মেৰা ভি ডাল দো
আমি জগন্নাথ মন্দিৰত সোমাই গ'লোঁ। ইয়াতে ক'তোৱে মোবাইল চোবাইল নিব নিদিয়ে, আপোনালোকক আহি চাব লাগিব। এতিয়া আমি চাই লওঁ, তাৰপিছত লগ পাই আছোঁ বাৰু। এই ফাইনেলি আমি চেণ্ডেল মোবাইল সকলো পাই গ'লোঁ, ভিতৰত একো নিব নিদিয়ে। পাই কিনা এইফালৰ পৰা এক্সিট কৰিলোঁ আমি। ঘৰৰ কাৰণে কিবা কিবি প্ৰসাদ চসাদ লৈ ল'লোঁ অলপ। এতিয়া যাম আমি গাড়ী পাৰ্কিঙৰ ওচৰত যাই আছোঁ। এতিয়া পুৰীৰ পৰা যাম। अभी बीच पे आ गए हम। সাগৰৰ পাৰে পাৰে আহি আছোঁ। এইটো চাইডে সাগৰ আছে। গাইজ যেতিয়া আমি আহিছিলোঁ ছান টেম্পল, ইয়াৰ ওচৰতে আছিল। একবাৰ চাই যাওঁ বুলি ভাবিলোঁ আমি, সেইকাৰণে নামি ওলাইছোঁ। বন্ধ হোৱাৰ সময় হৈছে, 7টা বজাতে থাকে বুলি কৈছে, আৰু অলপ সময় আছে, বন্ধ হোৱা নাই। গতিকে এবাৰ সোমাই যাওঁ, আহিছোঁ যেতিয়া। ছান টেম্পল এইটো, এই ওপৰত কিবা এটা যে দেখিছে অকণমান, এই ৰেলিং টাইপ, তাতে বোলে আগতে কিবা এটা চুম্বকৰ নিচিনা বস্তু আছিল। আগতে বোলে এই গোটেই জেগাখিনি সাগৰ আছিল, আৰু সেই জেগাখিনিত মানে এটা চুম্বক টাইপ, চুম্বক নে কি নাজানো, এতিয়াও ঠিক হোৱা নাই। তাৰমানে চুম্বকৰ নিচিনা আছিল। সেইটো মানে ওচৰৰ যি জাহাজ তাহাজ আছিল চব তাৰমানে টানি লৈ আছিল। এতিয়া বোলে সেইটো ব্ৰিটিছে চোৰ কৰি লৈ গ'ল। এইটো পাইছিলোঁ আমি আগতে ক্লাছ 7 নে কিমানত এইটো আছিল। অলপমান এটা ফটো দি পেলাই লিখা আছিল। আৰু ওচৰৰ পৰা ভালকৈ বাৰু ফটো দেখাম আপোনালোকক। ইয়াতে টিকেটটো কাটিলোঁ। এতিয়া ইয়াত টিকেট পাই গ'লোঁ আমি। ইয়াহে পেথা মানে চাবা পেথা। আগৰ ওপৰৰ তাত নহয় বোলে, আগৰ এই দুটাত আছিল। এই তেনেকুৱা চুম্বক নহয় ধৰ, তেনেকুৱা আৰু তাৰমানে কিবা আকৰ্ষণ কৰিছিল আৰু। এই আগৰ এই দুটা জাগা আছে, ইয়াতে আছিল বোলে। আমি ভিতৰ সোমাই গ'লোঁ। এইকেইটাত আছিল আগৰে চুম্বক নেকি সেইটো, এতিয়া সেইটো চুৰি কৰি নিলে। ফটো চটো উঠি ল'লোঁ। আমি এতিয়া ইয়াৰ পৰা যাম। এইটো দেখোন মূৰ্তিবিলাক ইমান ধুনীয়া ধুনীয়া, ইমান সৰু সৰুকৈ আঁকিছে বনাইছে আৰু মানিব লগা। এইটো মন্দিৰ। আমি এতিয়া ওলালোঁ তাৰ পৰা, যাওঁ এতিয়া। এবাৰ ক'ত যায়? বিচত এবাৰ যাব কিজানি এতিয়া, পুৰি বিচ। ভাই क्या ना है, ये कुन्नू है, कुन्नू दिखाओ, मुँह दिखाओ, मुँह दिखाओ। ये कुन्नू है, हिंदू का फ्रेंड। अभी हमारा भी फ्रेंड हो चुका है, हमारा टूरिस्ट गाइड। আমি এতিয়া পালোঁ। মই তেতিয়া পুৰি বিচ বুলি কৈছিলোঁ চাগে। এইটো কণাৰ কিয় বোলা চন্দ্ৰভাগা। এই চন্দ্ৰভাগা বিচ হে, চন্দ্ৰভাগা বিচ মানে। ইয়াতে অলপ সময় আহি ৰাতি হৈ গ'ল। ইয়াতে আহি আনি অলপ সময় বহোঁ, বহি সোনকালে যাম আৰু। এতিয়া ৰাতি হৈ গ'ল, সোনকালে যাওঁ ইয়াৰ পৰা। আহিছোঁ যেতিয়া এনেই চাই যাওঁ আৰু। এই চন্দ্ৰভাগান বিচ, বাধা বাধা বাঘা। এইটো চন্দ্ৰভাগা বিচত আছোঁ এতিয়া। ৰাতিয়ে হৈ গ'ল, একো দেখাই নাপাওঁ ভালকৈ। এনেই অলপ আহিছোঁ যেতিয়া বহি যাওঁ আৰু। এইটো ৰাস্তাই দিয়া যায় যিহেতু। আন্ধাৰে হৈ গ'ল এতিয়া, দেখাই লাভে নাই একো। একেবাৰে ৰুমত লগ পাই আছোঁ আৰু।
গাইজ ৰাতিপুৱা শুই উঠিলোঁ, শ্বপিং কৰিব যাম এতিয়া, কিন্তু গাড়ীখন ষ্টাৰ্ট হোৱা নাই। একদিগিৰ পৰা লাইন কৰি কৰি মাৰি আছে কেক, কিন্তু ষ্টাৰ্ট হোৱা নাই গাইজ। এই ষ্টাৰ্ট কৰ। One, two, three, go! New one. ये हो गया। अभी मजा आएगा ना भिड़ो। ফাইনেলি আমি ষ্টাৰ্ট কৰিলোঁ, এতিয়া ফুৰিবলৈ যাম। এই আমি এতিয়া অলপ মাৰ্কেটত যাই আছোঁ, গাড়ীখন কিবাকৈ ভাল কৰিলোঁ। পিছত ইহঁত আহি আছে, কোনো নাই। এতিয়া শ্বপিং টপিং কৰি আহিলোঁ, আহি পেকিঙত ব্যস্ত এতিয়া। একদম আজি পেকিংটো কৰি ট্ৰেইনত উঠাই দিম, তাৰপিছত চিধা ঘৰ, কাৰণ নকলোঁ এইবোৰ অতি কষ্টৰ কাম দেই এইবোৰ। ফুল পেকিং হৈ গয়া, পেকিং হৈ গ'ল। এইফালে আমাৰ মুকেশে খানা বনাই আছে, আজি লাষ্ট খানা, মানে ইয়াৰে লাষ্ট খানা। ইয়াতে কি কৰি আছা? মছলা বটিলে এতিয়া খাই ওলাই যাম আৰু আমি এতিয়া ঘৰলৈ। আইচ এইবোৰ ওলালোঁ আমি, বেগ ভৰ্তি কাপোৰ আৰু কিবা কিবি আছিল, এইবোৰ এতিয়া অটোত উঠাই দিওঁ। আমাৰ অটো আহিছে, এতিয়া যাম। সিহঁতো ওলাইছে। আমি এতিয়া ওলালোঁ, ইহঁতৰ ঘৰতে থাকিলোঁ ইমান দিনে, 2 দিন থাকিলোঁ। বহুত সহায় কৰিলে ভাইয়ে। ইয়াক অসমত মাতিছোঁ, আমাৰ অসমত যোৱাৰ সময়ত আমি ইয়াক ঘূৰাম। তুমি জানাই হা, বিহুমে জানা হা, বিহুত লগ কৰিছোঁ, এতিয়া যাই থাকোঁ বাৰু। ঠিক আছে, মিলতে বাই। এতিয়া আমি যাম। এই মনোজ ভাই আগত বহিছে। মনোজ ভাই ক'লৈ যাবা তুমি ইয়াৰ পৰা? ভুৱনেশ্বৰ যাব। আমি ইফালে তেনেহে অসম যাম আৰু এতিয়া। আমি এতিয়া খুৰ্দা ৰোড জংচন পাই গ'লোঁ আহি। এতিয়া আমাৰ বস্তুবোৰ লৈ ল'লোঁ, এতিয়া ট্ৰেইনত যাব লাগিব। এইফালে আছে মোৰ পিছফালে, এতিয়া ঘৰলৈ যাম আৰু। এয়া আমাৰ ট্ৰেইন, কামাখ্যা স্পেচিয়েল। এতিয়া ষ্টপেজত ৰখিছে, অলপ নামি আহিছোঁ। বিৰাট গৰম দিছে, এই ঘৰৰ পামেই আৰু এতিয়া ৰঙিয়া পাম, ৰঙিয়াত নামি দিম আমি। বিদায় বিদায়, আমাৰ ট্ৰিপটো কমপ্লিট হ'ল। এই হেমজ্যোতি, গোটেই ব্লগটোত এক্সপ্ৰেশ্যন নিলে, এটা এক্সপ্ৰেশ্যন দিছোন। হে কেনে লাগিল ট্ৰিপটোত? হা এই মেম ভাগৰি পৰিছা নেকি? আকৌ যাওঁ মোক কৈছে, আকৌ যাওঁ বা কাশ্মীৰ যাওঁ। আমি এতিয়া ৰঙিয়া ষ্টেচন পালোৱে। এয়া ব্ৰেক মাৰিছে, ট্ৰেইন খালী হৈছে। এতিয়া নামি পেলাই ঘৰ যাওঁ আৰু। ট্ৰিপটো কৰি মজা লাগিল।
ফাইনেলি আমি পাই গ'লোঁ ৰঙিয়া ষ্টেচন নামি গ'লোঁ ঘৰ পাই গ'লোঁ আজি 7:45 পাইছোঁ পূৰা ফাইনেলি আমাৰ দাদাহঁতে নিব আহিলে আমাক আমি এতিয়া ঘৰলৈ যাওঁ মুকেশ নামিব এতিয়া ইয়াতে ঘৰ পাই গ'ল ফাইনেলি বাই 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 এইফালে মেন গ'ল আন্ধাৰত দেখা নাপায় বাই বাই মেন ফাইনেলি ঘৰ পালোঁ আহি এয়া ময়ো